বয়সে নহয়, পৰিস্থিতিয়ে শিকায় জীৱনৰ অৰ্থ। নিজক সময় নিশ্চয় দিয়ক, কিয়নো আপোনাৰ প্ৰাথমিক প্ৰয়োজনীয়তা আপুনি নিজেই। কেতিয়াও কাৰো চেহেৰাক লৈ বেয়া মন্তব্য নকৰিবা, কাৰণ আমি কোনেও প্ৰাপ্ত নহয়। আজি যদি তুমি সময় মূল্য বুজা, তোমাৰ কৰিবলগীয়া কামবোৰ কৰা, তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তু হ'ল ধৈৰ্য। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰা, তেনেহ'লে বিশ্ৰাম লোৱা, কামটো এৰি নিদিবা। মানুহে যেতিয়া অধিক কষ্ট পায়, তেতিয়া একেবাৰে চুপ হৈ যায়, কাৰণ কষ্টৰ কথা কাকো বুজাই কোৱাটো সম্ভৱ নহয়। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা, আনে তোমাক সিমানেই দুৰ্বল ভাবিব। যিসকল উৎসাহী আৰু শান্ত, পৃথিৱীখন তেওঁলোকৰহে। অপমান পাহৰি নাযাবা, উত্তৰ দিয়াৰ বাবে তৈয়াৰী কৰা, কিন্তু সেইটো সফলতাৰ পিছত।